ব্লগ চেনেলৰ ল'ৰা ছোৱালীৰ পৰা ককা আইতাসকলে ৱেলকাম জনাইছোঁ। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ বহুত দিনৰ মূৰত সেই মুখখন আহি গ'ল আপোনালোকৰ ওচৰত। প্ৰায় 11 বছৰ গেপৰ পাছত আহি গ'লোঁ। ৰাতিপুৱা এটা চব ভিডিঅ' দিছিলোঁ, কিন্তু সেইটো কিছুমানে চোৱা নাই, কিছুমানে চাইছেও। তো এতিয়া আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে কওঁ, কাৰণ এইটো ভিডিঅ' বহুতে চাব যিহেতু। ফাইনেলি মোৰ ইউটিউবৰ পৰা ষ্ট্ৰাইক গুচি গ'ল। দেৱালীৰ ষ্ট্ৰাইক লাগছিল, মানে দেৱালীত বোমা চোমা ফুটাইছিলোঁ আৰু সৰু ছোৱালীগিলা দেখাইছিলোঁ। তো সেইকাৰণে মানে দেৱালীত ভিডিঅ'টো ৰিমুভ কৰি দিয়া গৈছে। তো সেইকাৰণে 14 দিন ভিডিঅ' বনাব নোৱাৰা বুলি কৈছিল, কিন্তু আজি এটা ৰাতিপুৱা ভিডিঅ' দি চাইছিলোঁ। তো গৈছিল দেখোন ইউটিউবত। তো আজিৰ পৰা আৰম্ভ কৰি দিম দিয়ক। আৰু মানে ইউটিউব চেনেলটো বহুত ডাউন পৰা আনা হৈছে। তো এইটো পূৰা একদম সম্পূৰ্ণকৈ ভিডিঅ'টো আপোনালোকে চাব, লাষ্টতকৈ চাব। তো আজি মানে একদম ইণ্টাৰেষ্টিং ভিডিঅ' বনাব যাই আছোঁ। তো ঘৰত আৰু বেছি বকি নাথাকোঁ, এখিনি কথা ক'লোঁ। মানে আজি আহিব গাইজ অতি মৰমৰ চেনেহৰ জুবিন গাৰ্গ, মানে হেংৰাবাৰী বিহু নহয়, হেংৰাবাৰী মানে এই ৰূপালী জয়ন্তী নাবা সোণালী জয়ন্তী, মানে মোক কমেণ্ট কৰি ক'ব গাইজ। মানে ৰূপালী জয়ন্তী দিয়ক, ৰূপালী জয়ন্তী চাগে মানে 25 বছৰ না 50 বছৰ কিবা এটা হৈছে। মই আপোনাক এইটো ভিডিঅ'তে ক'ম গাইজ, মানে এই গোটেইটো ভিডিঅ'তে মই আপোনাক ক'ম 25 বছৰ হৈছে না 50 বছৰ হৈছিল, লগৰ ছোৱালীক সুধি পেলাই। তো আজি আহিব জুবিন গাৰ্গ। তো কি ধুনীয়াকৈ দোকান চকান আহিছে, একদম মানে ভাল লাগব। এটা মানে ধুনীয়া এটা মহলৰ এটা হেৰি টাইপ লাগব। তো আপোনালোকক যিমান পাৰোঁ এইখিনি দেখাব চেষ্টা কৰিম। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আমি ফাইনেলি মানে আহি পালোঁ অমৃত উদ্যান। মানে সেইফালে আছোঁ দিয়ক, নয়নপুৰ হৈ পেলাই মানে এফালে মানে ৰাস্তা দি আপোনাক দেখাই যাম। তো মানে আজি অমৃত উদ্যানত নোসোমাওঁ, ধুনীয়াকৈ মানে এখন কিবা ৰেষ্টুৰেণ্ট টাইপ আপোনালোকে মানে খাব পাৰে, যদি মানে কিবা আৰু ৰেষ্টুৰেণ্ট টাইপ। তো এতিয়া যাই আছোঁ, এই গাড়ীগিলা কি মাতে গাইজ, মানে বম মাত গাড়ীগিলা। তো এতিয়া আমাৰ যোনটো মেইন লোকেশ্যন বিহু য'ত হয়, তাতে মানে ৰূপালী জয়ন্তী না সোণালী জয়ন্তী, সোণালী জয়ন্তী। তো তাতে যাই আছোঁ। তো বলক গাইজ, মানে দোকান চোকান আহিছে দিয়ক আৰু বহুত। তো গাইজ এতিয়া মই মানে ভইচ অভাৰ কৰি আছোঁ, মানে তাতে এনেকুৱা মানে চাউণ্ড ছিষ্টেম মানে একদম কাণত লাগি ধৰে, সেইকাৰণে মই ভইচ অভাৰ দিছোঁ। আৰু গাইজ এতিয়া আপোনালোকে চাব পাৰে মানুহ প্ৰায় 30% নহয়, 20% আহিছে। মানে আপোনালোকে যেতিয়া জুবিন গাৰ্গ আহিব ৰাতি 12টা বজাত, তেতিয়া আপোনালোকে চাব। দুচকুৰে তোমাক চালে চুব খুজিলে থকা তৰি আকৌ দুচকুৰে
গাইছ একদম মানে ফাংচন শেষ কৰি আহিলোঁ মানে ইয়াতে আছোঁ ফাংচনে সেইটো জেগাটো এনেকুৱা দেখাই পায় মানে লাইফত ফাৰ্ষ্ট টাইম এনেকৈ মানে ৰাতি এতিয়া 2টা বাজিল আৰু চাওমিনটো আমি অৰ্ডাৰ দিছোঁ চাওমিনটো খাই পেলাই ঘৰত যাওঁ চাওমিন আহি গৈছে ধুনীয়াকৈ চাওমিনটো খাই ঘৰত যাওঁ আৰু সেয়ে আৰু খাই লোৱাৰ লগত হে গাইছ শেষ আহি পেলাই অন্তিম পৰ্যায় পালোঁ আমাৰ নিজৰ ঠাই বাজিল 2:05 আপোনালোকে চাব পাৰে কুকুৰৰ বাহিৰা কাৰো আৱাজ নাই মই মানে ভৰি চৰি বিহি গৈছে মানে চাইছোঁ দিয়ক মানে শেষ কৰি আহিছোঁ ফাংচন আৰু আপোনালোকক এটা বস্তু দেখাওঁ লাইটত ভয় চয় নাই মানে ভয়াকৈ নাই কিন্তু এইটো চাওক এইটো আপোনালোকে দেখছি এইটো সূৰ্য বোলে চন্দ্ৰ মানে আজ ডুবু হৈছে আৰু লাইট মানে একদম মানে কি ক'ম আৰু মুখেদি আৰু কথা নলয় গাইছ মুখেদি কথা নলয় আৰু তো ভিডিঅ'টো সমাপ্ত কৰিব লাগিল আজি বিহু চাই বহুত মানে বেছি ভাল লাগিল আৰু মই আপোনাক এতিয়া কৈছিলোঁ বোলে এইটো ভিডিঅ'ত ক'ম মানে কি হেৰি তো সোণালী জয়ন্তী পাতিছে আৰু 50 বছৰ হ'ল ফাইনেল মানে 50 বছৰ কমপ্লিট হৈছে তো বহুত বেছি ভাল লাগছে প্ৰাউড মুমেণ্ট আমাৰ কাৰণে তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাই ভাল পাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গাইছ আৰু আজিৰ পৰা কণ্টিনিউ ভিডিঅ' চাই মানে ভিডিঅ' আহিব গাইছ বাই বাই